নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ্ছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 24 তাৰিখ 5 মাহ 2023 চন। আজি ট্ৰেডিং কি কৰিলোঁ মই আপোনালোকক অলৰেডি টেলিগ্ৰামত দিলোঁ। মই দিনটো সোনকালে সামৰিব বিচাৰিছোঁ, সেইবাবে ভিডিঅ'টো সোনকালে বনাই মই আজৰি হ'ব বিচাৰিছোঁ। আৰু বৰ্তমান সময় প্ৰায় 10:51। এই কথাটো স্পষ্ট। আজি কথাটো ক'ত স্পষ্ট, কেনেকৈ স্পষ্ট? ৰেজিষ্টেঞ্চ বুলিবলৈ এয়া আমাৰ ৰেজিষ্টেঞ্চ আছিলে, নহয় জানো? আৰু অকণমান তললৈ আহিব, এয়া আমাৰ ৰেজিষ্টেঞ্চ, নহয় জানো? আৰু কি আছিলে? যোৱাকালি মাৰ্কেটখন ক'ত বন্ধ হ'ল? একেবাৰে ল' কোনটো? এইটো। আৰু সেইদিনাখনৰ ক্লজিংটো এইটো হ'ল আমাৰ বাবে ছাপৰ্ট। ঠিক আছে? আৰু এটা তলত ছাপৰ্ট আছে, আৰু এটা ছাপৰ্ট ক'ত আছে? এইটো ছাপৰ্ট হয়। কেনেকৈ চয়? যদি আপুনি বেকলৈ যায় তেতিয়া গম পাই যাব। এইটো দেখিলেনে? এইটো ছাপৰ্ট হয়। এতিয়া মাৰ্কেট ক'ত আহিলে? মৰ্ণিং ক'ত আহিলে? মৰ্ণিং গেপ ডাউন খুলিলে। ক'ত খুলিলে গেপ ডাউন? গেপ ডাউন ক'ত খুলিলে? গেপ ডাউন খুলিলে ছাপৰ্ট জোনত। ছাপৰ্ট জোনত আপুনি যদি চায় তো আপুনি যদি চাবলৈ যায় তেনেহ'লে চাওকচোন গেপ ডাউনত কি হৈ আছে। 5 মিনিটত গ'লোঁ, কি পালোঁ? হাৰামি, বুলিছ হাৰামি। ইয়াৰ হাইটোৱে আমাৰ এণ্ট্ৰি হ'ব। ঠিক আছে? এণ্ট্ৰি হ'ব। এইটো আমাৰ ষ্টপ লছ হ'ব 89 পইণ্টছ। পাৰি তাৰপিছত আমাৰ টাৰ্গেট হ'ব 1:1। যিহেতু কালি মই 1:1.5 পায়ো বুক নকৰিলোঁ, আজি সেইটো ভুল নকৰোঁ মই। আজি মই 1:1 ল'মেই, 1:1ৰ ওপৰত ল'মেই। এতিয়া কথা হ'ল মাৰ্কেটে এণ্ট্ৰি কেতিয়া দিছিলে? এইডাল কেণ্ডেলে, নহয় জানো? মই 1 মিনিটত লগাই দিওঁ, তেতিয়া ধৰিব পাৰিব। মাৰ্কেটে এণ্ট্ৰি কেতিয়া দিছিলে? এইডাল কেণ্ডেলে 9:32। এতিয়া মূৰটো চাওক, মূৰটো আপোনালোকে চাব লাগিব নহয়। এইটো মোৰ কেপিটেল কিমান? 69,000। পজিশ্যন চাওক, অৰ্ডাৰ বুকখন চাওক, পজিশ্যন নহয়, অৰ্ডাৰ বুক চাওক। কেতিয়া আছিলে এণ্ট্ৰি? কেতিয়া আছিলে এণ্ট্ৰি? কেতিয়া আছিলে এণ্ট্ৰি? কেতিয়া আছিলে? 9:32 কেণ্ডেলডালে, নহয় জানো? আৰু মই কেতিয়া এণ্ট্ৰি ল'লোঁ? 9:32তে এণ্ট্ৰি ল'লোঁ, নহয় জানো? আৰু মই এক্সিট ক'ত কৰিম? মোৰ টাৰ্গেটত কৰিম। টাৰ্গেট কেতিয়া দিলে? টাৰ্গেট দিলে এইটো 9:49ত। আৰু মই এক্সিট কেতিয়া কৰিছোঁ? মই এক্সিট কৰিছোঁ 9:51.44। 51ত মই এক্সিট কৰিছোঁ। ঠিক আছে? 51ত এক্সিট কৰিছোঁ। 51 কেণ্ডেল কোনডাল? 51 এইডাল কেণ্ডেল। মানে সম্পূৰ্ণ 1:1 ল'লোঁ, পুৰা ল'লোঁ। তাৰপিছত মাৰ্কেট ওপৰলৈ যায়, তললৈ যায়, ঘৰলৈ যায়, মোমায়েকৰ ঘৰলৈ যায়, মাৰ্কেটৰ ওপৰত কথা। মোৰ লগত একো কথা নাই। মই মোৰ নিজৰ ট্ৰেডিং কৰিম, নিজৰ মোৰ ছেটআপ আছে, মই ছেটআপৰ মতে যাম। ছেটআপত কেতিয়াও লছ নহয়, সদায় প্ৰফিট হয়, মানে অভাৰঅল প্ৰফিট হয়। সেইকাৰণে মই ছেটআপতে থাকিম, সদায় একেটা বস্তুৱে কৰি আছোঁ, একেটা বস্তুৱে কৰি থাকিম। ইয়াৰ ওপৰতে মই মাষ্টাৰী কৰিম, PhD কৰিম। এতিয়া মোৰ কথাটো সেইটো। আৰু মোৰ যোৱাকালি কিমান লছ হৈছিলে? প্ৰায় 8,900। আৰু আজি প্ৰায় 10,000 টকা প্ৰফিট হ'ল। মই এইটো 12,000 হৈছিলে, মই কাটিব নোৱাৰিলোঁ 12,000। 10,000 কিমানত কাটিছিলোঁ, কিন্তু কাট হ'লগৈ 9,000, মানে 952, মানে আপোনাৰ 10,000 টকাত কাট হ'ল। প্ৰায় 11,000 টকাৰ ওচৰত মই কাটিছিলোঁ। যি কি নহওক লাগে, ৰিস্ক ৰেৱাৰ্ড গম পালে। মই লছ ল'লে কিমান লওঁ, প্ৰফিট ল'লে সিমানেই লওঁ। আৰু তেনেকৈ কি হয়, মই এইটো মাহত চাগে 5 দিনমান এছেল হৈছে নেকি, 5 দিনমান মই এছেল হৈছে। আপোনালোকে চাব, 4 দিন 5 দিন মই এছেল হৈছে, নিজৰ ভুলৰ বাবে। যোৱাকালিতো এছেল হোৱাৰ কথাই নাছিলে, নিজে এছেল লৈ ল'লোঁ। এতিয়া কিন্তু বহুত ওপৰত চলি আছে, কিন্তু মোৰ সেইটো নাই। আকৌ মাৰ্কেটত কাইলৈ আহিম, কাইলৈ আকৌ প্ৰফিট কৰিম, আকৌ চলাম, আকৌ প্ৰফিট কৰিম, আকৌ বন্ধ কৰিম, আজৰি হৈ যাম, গুচি যাম। আজিৰ দিনটো P&Lটো এনেকুৱা ধৰণৰ। আপোনালোকক সকলো কথা বুজালোঁ। আশা কৰোঁ আপোনালোকে, মই এতিয়াৰ পৰা মই প্ৰায় আপোনাৰ জুন মাহৰ পৰা মই কি ট্ৰেড কৰিলোঁ সেইটো বস্তু মই শ্বৰ্টছতহে বনাম বুলি ভাবিছোঁ। আৰু মাৰ্কেট এনালাইচিছটো আপোনালোকক প্ৰত্যেক দিনে এদিনৰ আগত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে এলাৰ্ট থাকে, যাতে আপোনালোকে ৰেডি থাকে ট্ৰেড কৰিবলৈ, ক'ত কি হ'ব, কেনেকৈ হ'ব। ধন্যবাদ থাকিল। আৰু আপোনালোকে এটা কথা গম পালে
যে যেতিয়াই ফৰ্মুলা বনিব তেতিয়াই টাৰ্গেট দিব। ধন্যবাদ, আপোনালোকৰ দিনটো শুভ হওক। ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ।